হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল কিবা ব্লগছ আৰু মই যি গৈ আছোঁ আপোনাৰ 1 তাৰিখ কাৰণে ফুলচ মন্দিৰ গৈ আছোঁ আৰু লগতে মোৰ ৱাইফো গৈ আছে আৰু মানে আপোনাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন জনাইছোঁ মোৰ ফালৰ পৰা আপোনাৰ তো গাইজ ডাইৰেক্ট আহি পালোঁ মন্দিৰ তো গাইজ মানুহ চাক না মন্দিৰত পুৰা ৰাস্তালৈকে মানুহ একদম পুৰা 1 তাৰিখ ইমান মানুহ তো গাইজ চাই থাকক তো গাইজ মই লাইন নাপাতি ডাইৰেক্ট সোমাই গ'লোঁ মাজেৰে তো দেখিলোঁ যে পুৰা ভিৰ একদম মন্দিৰৰ ভিতৰত একদম পুৰা সেই ওপৰলৈকে ভিৰ একদম য'ত মানে আপোনাৰ মেইন মন্দিৰটো আছে মন্দিৰ মানে শিৱ মন্দিৰ হয় শিৱৰ মূৰ্তিটো শিৱলিংগ আছে একদম ভিতৰলৈকে মানুহ পুৰা তো গাইজ চাওঁ ক'ত কেনেকৈ যাব আৰু শ্ৰী শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয় তো গাইজ উঠি গৈছোঁ ওপৰেৰে কি হয় চাওঁ ক'ত চাকি জ্বলাব পাৰি তো গাইজ চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে কিবা কৰি গাইজ চিৰি উঠি ওপৰেৰে আহিলোঁ কিন্তু দেখিলোঁ যে ভিতৰত পূৰা ভিৰ সেইকাৰণে গাইজ বাহিৰত ধূপ চাকি জ্বলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ সেৱা চেৱা কৰি লওঁ ৰ'ব মই এতিয়া আহি পালোঁ মন্দিৰৰ বেক চাইডে তো দেখিছে ব্ৰহ্মপুত্ৰ নদীৰ পানী পূৰা শুকাই গৈছে আগতে চিৰি লৈ আহিছিলে পানী এতিয়া গাইজ পানী পূৰা শুকাই গৈছে যদি গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম মিল্কতে বাফলো পোষ্ট ও মিল্কতে বাফলো